তো দোস্ত আপোনালোকে 10-15 দিন ধৰি মানে এটা কথা শুনি আছে, পাঠান বন্ধ কৰিব লাগে, পাঠান বন্ধ কৰিব লাগে, বেন কৰিব লাগে চিনেমাখন। তো মই এইটো মানে পাঠান মুভিৰ মানে ট্ৰেইলাৰ ৰিলিজ দিয়াৰ লগে লগে এটা ভিডিঅ' বনাইছিলোঁ, যিটো ভিডিঅ'ত মানে শ্বাহৰুখ খান, দীপিকা পাডুকোন, তাৰপিছত জনি ব্ৰাহ্মণে মিলি যে কৈছিলোঁ যে ফিল্ম এখন বনাইছে পাঠান, তো সেই ফিল্মখনক লৈ মানে পুৰা তদন্ত চলি আছে বৰ্তমান। তো ছ'চিয়েল মিডিয়াত মানে ফেচবুক, ইউটিউব অন কৰাৰ লগে লগে এটা কথা শুনা পাব যে পাঠান বন্ধ কৰিব লাগে। তো সেইটোৰ ওপৰত মই এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো ভলক প্ৰথমতে আমি ভিডিঅ'টো আৰম্ভ কৰি সকলোখিনি কথা কৈ আছোঁ। তো প্ৰথমতে আপোনালোকে এটা ভিডিঅ' ক্লিপ চাই লওক, অলপখিনি ভিডিঅ' ক্লিপ। এই ভিডিঅ' ক্লিপটো চালে যে দীপিকা পাডুকোনে যে এটা বাগুৱা কালাৰৰ ড্ৰেছ পৰিধান কৰিছে, সেইটো ড্ৰেছক লৈ মানে ইমান বিতৰ্ক চলি আছে। সেইটো ড্ৰেছত মানে হিন্দু ধৰ্মৰ কিবা কিবি মানে বহুত কিবা কিবি বুলি কৈ আছে ছ'চিয়েল মিডিয়াত। তো শ্বাহৰুখ খানে এইটো ফিল্ম বনাইছে কাৰণে এইটো নেকি? হেৰি যে অক্ষয় কুমাৰে যে বনাইছে কেটৰিনা কাইফক লৈ, সেইটোতো বেন কৰা নাই ফিল্ম, কাৰণ সেই শ্বাহৰুখ খান মানে মুছলিম কাৰণে আৰু অক্ষয় কুমাৰ হিন্দু কাৰণে নেকি? ক'বলৈ মানে হেৰি লাগে, তথাপিও কৈ আছোঁ যে হিন্দু কাৰণে নেকি তেওঁ, সেইটোৱে বুজি নাপাওঁ। কাৰণটো কি? চিন্তা কৰিবলগীয়া একোৱেই নাই, কাৰণ ডাইৰেক্টলি শ্বাহৰুখ খানে কৈ দিছে পাঠান মুভি চলিব, গোটেই মানে সকলোতে চলিব। যদি আপোনালোকে পজিটিভ মাইণ্ডত মানে চাই, তো মানে পাঠান মুভি আগতে শ্বাহৰুখ খানৰ ভিডিঅ' ক্লিপখিনি চাই লওক। I want to mention, we all work in films. We never get the opportunity to thank the stars behind the stars. So first of all, thank you, Kumar Shanuji, for giving me the voice people think is mine. God bless you. And thank you, Arijit, for making me sound so good. And all the people who work behind the scenes to make all of us look good, except Mr. Amitabh Bachchan. He looks good behind, on the side, in front of the camera, on top of the camera, everywhere. एक डायलॉग बोल देता हूं कोई मैं आपके सामने। अपनी कुर्सी की पेटी बांध लीजिए, मौसम बिगड़ने वाला है। और कुछ दिनों से हम लोग यहां पर नहीं आए हैं, आप लोगों से मुखातिब नहीं हो पाए हैं, आप लोगों से मिल नहीं पाए हैं, लेकिन अब दुनिया जो है नॉर्मल हो गई है। हम सब खुश हैं, मैं सबसे ज्यादा खुश हूं। और ये बात बताने में मुझे बिल्कुल भी आपत्ति नहीं है कि दुनिया कुछ भी कर ले, मैं और आप लोग और जितने भी पॉजिटिव लोग हैं सब के सब जिंदा हैं। थैंक यू वेरी मच। Thank you so much, Mr. Shahrukh. তো ভিডিঅ' ক্লিপখিনি চাই কি বুজি পালে? ইণ্ডিয়াত পাঠান চলিব, এইটো ছাপোজ ধৰক পাঠানটো ইণ্ডিয়াত বেন কৰি দিলে, কি হ'ব? শ্বাহৰুখ খানৰ কিবা হ'ব? একো নহয়। কাৰণ কি জানেনে? ইণ্ডিয়াতহে বেন হৈছে, গোটেই ৰাষ্ট্ৰতে চলিব, গোটেই বিশ্বত চলিব ফিল্মখন, একো নহয় তাৰ কাৰণে। তো এইটো কৈ আছোঁ, কণ্ট্ৰভাৰ্চিটো বন্ধ কৰক, মানে নিজৰ কামত হেৰি কৰক, আগুৱাই যাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবৰ বাটনটো লালে টিকা কালা হোৱা চাই। ओके, बाय बाय, टाटा, खत्म। बाय बाय, टाटा, गुड बाय, गया।